অহা 2 এদিনত আমাৰ 3খন মেডিকেল কলেজৰ এডভাৰটাইজ ওলাব তাতো 100 গৰাকীকৈ জিএনএমৰ চাকৰি ওলাব অহাবাৰ গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজৰ কাম হ'ব তিনসুকিয়াত হ'ব চৰাইদেউত হ'ব বিশ্বনাথত হ'ব আমাৰ লাহে কৰি বঙাইগাঁও গোলাঘাট মৰিগাঁও ধেমাজি আমাৰ এই ধৰণে মেডিকেল কলেজ বাঢ়ি বাঢ়ি গৈ থাকিব শিৱসাগৰ কৰিমগঞ্জ গোৱালপাৰা অৰ্থাৎ এনএইচএমতো আমি চাকৰি কৰিব পাৰিম আৰু এনএইচএমৰ পৰা লাহে লাহে আমি চৰকাৰলৈও চাকৰি কৰিব গৈ থাকিব পাৰিম গতিকে আমাৰ কেৰিয়াৰৰ কাৰণে আমি চিন্তা কৰিব নালাগে তৰালভাৱে আমাৰ নতুন মেডিকেল কলেজ সমূহতো প্ৰায় 2400 নিযুক্তিৰ কাম অহা এসপ্তাহৰ ভিতৰতে এডভাৰটাইজ আৰম্ভ হ'ব অৰ্থাৎ এই 1 লাখ চাকৰিৰ গোটেই প্ৰচেষ্টাত আমাৰ স্বাস্থ্য বিভাগত প্ৰায় 12000 নিযুক্তি আমি কৰিবলৈ সক্ষম হ'ম কিছু আমি কৰিছো অনাগত দিনত আমি কৰি থাকিম ইয়াৰ ভিতৰত জিএনএমও বহুত থাকিব আপোনালোকে নিশ্চয় এই সকলোবোৰত সহায় কৰি গৈ থাকিব ইতিমধ্যে আমি বহু নিযুক্তি যোৱা নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত আমি দিব সক্ষম হৈছো মেডিকেল এডুকেশ্যনত 145 গৰাকী স্বাস্থ্য সেৱাত 1005 গৰাকী এফডব্লিউত 49 অটল অমৃত অভিযানত 429 এনএইচএমত 791 আৰু আকৌ ডিপাৰ্টমেণ্টত 44 এনএইচএমত 255 এই ধৰণে আগবাঢ়ি গৈ গৈ আমি স্বাস্থ্য বিভাগত বহুতবোৰ যোৱা 1.5 বছৰত নিযুক্তি দিব পাৰিছো আমাৰ যোৱা 14 তাৰিখে এটা আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ এটা পৰীক্ষা আমাৰ যোৱা কেইদিনমান আগতে হৈ গৈছে আৰু অহা কেইদিনমান পিছত আমাৰ গ্ৰেড 3ৰ আৰু এটা পৰীক্ষা আৰম্ভ হ'ব সমান্তৰালভাৱে